Hey student, welcome back to my new another video. This is Sanidul, your favorite educator. So, আজি মই তোমালোকক মৌলৰ পৰ্যায়টো শ্ৰেণী বিভাজন এই চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেণ্ট পাৰ্ট আছে যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইখিনি অনলি মই ফ'কাছ কৰিম ডিছকাশ্যন কৰিবকে যিখিনি এক্সামত আহিব অ'কে চ' লেটছ গেট ষ্টাৰ্টেড চ' আমাৰ গোটেইখিনি নালাগে যিখিনি লাগিব সেইখিনি কৈ আছোঁ অ'কে তো চোৱা কোনখিনি লাগিব ইয়াত চোৱা বৰ্তমানে আমি 114টা মৌলৰ বিষয়ে জানো ইয়াত 114টা ভুল হৈ আছে অ'কে ইয়াত 118টা হ'ব যে পৃথিৱীত বৰ্তমান আমি 118টা মৌলৰ বিষয়ে জানো অ'কে হ'ল নেক্সট আমাৰ এইখিনি নালাগে চোৱা কোনখিনি লাগিব ইয়াত চোৱা ডবাৰেনেৰৰ ট্ৰায়াড অ'কে কুৱেশ্যনটো আহিব যে ডবাৰেনেৰৰ ট্ৰায়াড বা ট্ৰিক কাক বোলে ইয়াৰ এটা উদাহৰণ দিয়া অ'কে তো আনচাৰটো কৈ আছোঁ তোমালোকে লিখিবা অ'কে যে ডবাৰেনেৰে সেই সময়ত আৱিষ্কাৰ হোৱা মৌলসমূহক একে ধৰ্ম বিশিষ্ট মৌলবোৰক একোটা গোটত সজাইছিল এই গোটবোৰত তেখেতে তিনিটা মৌল চিনাক্ত কৰিছিল এই গোটবোৰকেই ডবাৰেনৰ ট্ৰায়াড বা ট্ৰিক বোলা হয় অ'কে এতিয়া এটা উদাহৰণ দিব ক'লে উদাহৰণ দিবা যে লিথিয়াম ছ'ডিয়াম পটাছিয়াম হ'ল ডবাৰেনৰৰ এটা ট্ৰায়াডৰ উদাহৰণ অ'কে ইয়াত চোৱা লিখা আছে যে উদাহৰণস্বৰূপে লিথিয়াম ছ'ডিয়াম পটাছিয়ামৰে গঠিত ট্ৰায়াডটো লোৱা এই ট্ৰায়াডটোৱেই হ'ল ডবাৰেনৰৰ ট্ৰায়াড অ'কে এই ট্ৰায়াডটো হ'ল ডবাৰেনৰ ট্ৰায়াড অ'কে চ' এইখিনি হ'ল নেক্সট আমাৰ এইখিনি নালাগে আমাৰ কোনখিনি লাগিব চোৱা ইয়াত চোৱা নিউটনৰ অষ্টক সূত্ৰ যে এক্সামত আহিব যে নিউটনৰ অষ্টক সূত্ৰ কাক বোলে আনচাৰটো লিখিবা নিউটনৰ সময়ত আৱিষ্কাৰ হোৱা মৌলসমূহক নিউটনে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল সজাওঁতে দেখিছিল যে প্ৰথমটোৰ ধৰ্ম অষ্টম মৌলৰ ধৰ্মৰ লগত একে অ'কে ইয়াক তেওঁ সংগীতৰ অষ্টক সূত্ৰৰ লগত তুলনা কৰিছিল ইয়াকে নিউটনৰ অষ্টক সূত্ৰ বুলি কোৱা হয় অ'কে হ'ল নেক্সট আমাৰ এইখিনি নালাগে অ'কে চ' কোনখিনি লাগিব চোৱা নেক্সট আমাৰ এইখিনিও নালাগে আমাৰ চোৱা ইয়াত কুৱেশ্যন দি আছে তো ইয়াত এই তিনিটা কুৱেশ্যনেই ইম্পৰ্টেণ্ট আছে অ'কে এই তিনিটা কুৱেশ্যন ইম্পৰ্টেণ্ট তো আনচাৰটো কি লিখিবা যে চ' এক নম্বৰ কুৱেশ্যনটো চোৱা যে এক নম্বৰ কুৱেশ্যনটো চোৱা নিউটনৰ অষ্টকৰ স্তম্ভবোৰত ডবাৰেনৰ ট্ৰায়াড আছিলনে আনচাৰটো লিখিবা আছিল ইয়াত কৈছে তুলনা কৰা অ'কে চ' যে ক'বা যে তোমালোকে আনচাৰটো লিখিবা যে নিউটনৰ অষ্টক সূত্ৰত ডবাৰেনৰ ট্ৰায়াড আছিল উদাহৰণস্বৰূপে ইয়াত চোৱা এইটো হ'ল নিউটনৰ এই বক্সটো হ'ল নিউটনৰ অষ্টক সূত্ৰ অ'কে এই যিটো তোমালোকে লিথিয়াম ছ'ডিয়াম আৰু পটাছিয়াম দেখা পাইছে এইটো হ'ল ডবাৰেনৰ ট্ৰায়াড অ'কে তো আনচাৰটো লিখিবা যে এই নিউটনৰ অষ্টক সূত্ৰত এইটো ডবাৰেনৰ ট্ৰায়াড আছিল এনেদৰে লিখিবা অ'কে যে লিখিবা নিউটনৰ অষ্টক সূত্ৰত ডবাৰেনৰ ট্ৰায়াড আছিল নিউটনৰ যি অষ্টক সূত্ৰ আছিল তাৰ 2 নম্বৰ গ্ৰুপত এইটো কয় গ্ৰুপ অ'কে এই 2 নম্বৰ গ্ৰুপত এইটো কয় 1 নম্বৰ গ্ৰুপ 2 গ্ৰুপ এনেকৈ যিবিলাক থাকে সেইবোৰক কয় গ্ৰুপ অ'কে গ্ৰুপ বা বৰ্গ অ'কে আৰু এনেকৈ যিবিলাক থাকে তাক কয় পিৰিয়ড বা পৰ্যায় অ'কে আনচাৰটো এনেদৰে লিখিবা যে নিউটনৰ অষ্টক সূত্ৰৰ 2 নম্বৰ এইটো 2 নম্বৰ ন 2 নম্বৰ বৰ্গত নিউটনৰ
নিউলেন্সৰ কি আছিল ট্ৰায়াড আছিল অ'কে এনেদৰে লিখি দিবা হৈ যাব অ'কে বুজিলা নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো কি আছে যে ডবৰেনৰ শ্ৰেণীবিভাজে সীমাবদ্ধতাবোৰ কি কি আছিল অ'কে তো আনচাৰটো লিখিবা যে ডবৰেনৰ সময়ছোৱাত আৱিষ্কাৰ হোৱা গতিবেগৰ মৌল ট্ৰায়াড গঠন কৰা নাছিল মই যেনেদৰে কৈ আছোঁ তেনেদৰে লিখিবা অ'কে যে ডবৰেনৰ সময়ত গতিবেগৰ মৌল ট্ৰায়াড গঠন কৰা নাছিল মাত্ৰ কিছুমান মৌলহে ট্ৰায়াড গঠন কৰিছিল সেইকাৰণে ডবৰেনৰ যি শ্ৰেণীৰ বিভাজন আছিল সেইটো সীমাবদ্ধতা হৈ গৈছিল অৰ্থাৎ সফল হোৱা নাছিল এইখিনি হ'ল ডবৰেনৰ সীমাবদ্ধতা অ'কে হ'ল নেক্সট আমাৰ নিউলেন্সৰ অষ্টসূত্ৰ সীমাবদ্ধতাৰ কি আছিল এতিয়া নিউলেন্সৰটো ক'লে কেনেকৈ লিখিবা পইণ্টকৈ লিখিবা অ'কে 1 নম্বৰ পইণ্ট দিবা যে নিউলেন্সৰ অষ্টসূত্ৰটো কেৱল পাতল মৌলৰ বাবে প্ৰযোজ্য আছিল পাতল মৌল অ'কে নিউলেন্সৰ অষ্টসূত্ৰটো কেৱল পাতল মৌলৰ বাবে প্ৰযোজ্য আছিল 1 নম্বৰ হ'ল 2 নম্বৰ লিখিবা নিউলেন্সৰ অষ্টসূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে সীমাবদ্ধতা আছিল অ'কে এনেদৰে লিখি দিলে ফুল মাৰ্ক পাই যাব অ'কে হ'ল তো আজিৰ ক্লাছ আছিল এইখিনিয়ে তো যদি ফুল ক্লাছ লাগে তেনেহ'লে কমেণ্ট কৰি দিবা অ'কে চ' নেক্সট ভিডিঅ' আমি কমেণ্টৰ ওপৰত ভিত্তি কৰি বনাম অ'কে চ' প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল থেংক ইউ